এই মুহূৰ্তত আমি কথা পাতিম তঞ্জিম বৰ্ডৰ সাধাৰণ সম্পাদকৰ লগত। তঞ্জিম বৰ্ডৰ ফালৰ পৰা চৰকাৰৰ যি প্ৰশাসনিক বিষয়াসকল বা ডিজিপি মহোদয়ৰ লগত দেখিবলৈ পোৱা হৈছে, তেওঁলোকে আলোচনা কৰা পৰিলক্ষিত হৈছিল। আমি পোনপটীয়াভাৱে আপোনাৰ লগত সেই কথা পাতিবলৈ চেষ্টা কৰিম যে কি আলোচনা হৈছিল। ডিজিপি মহোদয়ে আমাক প্ৰথমে মোক মাতিছিল ব্যক্তিগতভাৱে তঞ্জিম বৰ্ডৰ সাধাৰণ সম্পাদক হিচাপে মাদ্ৰাছা সম্পৰ্কে কিছু কথা জানিবলৈ আৰু বিশেষকৈ অসমত মাদ্ৰাছাৰ সংখ্যা কিমান আছে এই বিষয়ে তেখেতে এটা বুজ ল'বলৈ 22 আগষ্ট তাৰিখে আমি গৈছিলোঁ আৰু আমাৰ বৰ্ডৰ লগত থকা মাদ্ৰাছাৰ এখন তালিকা তেখেতৰ হাতত আমি দিছিলোঁ। সেইখন বৈঠকৰ লগতে এটা প্ৰশ্নটো আহিছিল যে আপোনালোকৰ বৰ্ডৰ বাহিৰতো আৰু মাদ্ৰাছা আছে আৰু কোন কোন ধৰণৰ মাদ্ৰাছা আছে। তেতিয়া আমি তেখেতক জনাইছিলোঁ যে আমাৰ অসমৰ মুছলমানসকলৰ 4টা অভিভাৱক ধৰ্মীয় সামাজিক সংগঠন আছে, জমিয়তে উলামা হিন্দ, নদৱাতুত তামিৰ, আহলে হাদিছ, আহলে সুন্নত। আমিতো জমিয়তে উলামাৰ লগত সংযুক্ত, বাকী 3টা সংগঠনৰ কিছু কিছু মাদ্ৰাছা তেওঁলোকৰ আছে, সেইসকলৰ তথ্য আমাৰ হাতত নাই। তেতিয়া ডিজি চাহাবে বিচাৰিছিল যে 4টা সংগঠনৰ মুৰব্বীৰ লগত মই এবাৰ বহিব খোজোঁ আৰু তেতিয়া আলোচনা কৰি এটা ডেট ঠিক কৰা হৈছিল। যোৱা 4 তাৰিখে আমি 4টা সংগঠনৰ মুৰব্বী আৰু লগতে আৰু কিছু মাদ্ৰাছাৰ পৰিচালক মণ্ডলীক মাতা হৈছিল। 30 জন মানুহ আমি ডিজিপি মহোদয়ৰ মুখ্য কাৰ্যালয়ত বহিছিলোঁ। আলোচনা এইখিনি হৈছে যে তাত সেই আলোচনাৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি যিটো সেইটো হ'ল যে সেইখন বৈঠকত উপস্থিত থকা স্পেচিয়েল ডিজিপি ল এণ্ড অৰ্ডাৰ JP সিং ডাঙৰীয়া উপস্থিত আছে আৰু তেখেতৰ বক্তব্যত এটা কথা কৈছিল যে পৃথিৱীত যিসমূহ দেশত 1%, 2%, 3% মুছলমান থাকে, তাত আমি দেখিবলৈ পাইছোঁ ISIS আছে, আল কায়দা আছে, কিন্তু ভাৰতবৰ্ষত 33-34%, অসমত 33-34% মুছলমান আছে, ভাৰতবৰ্ষত 15-18% মুছলমান আছে, কিন্তু আমাৰ ভাৰতত বা অসমত এইবিলাক নাই। আৰু অতি খোলাখুলিকৈ কৈছিল যে ইয়াৰ কাৰণ হ'ল আপোনালোক আলিমসকলে মুছলিম সমাজখনক পৰিচালিত কৰে, মানুহক ধৰ্মৰ সঠিক শিক্ষা দিয়ে, ভাল বেয়া মানুহক বুজাই দিয়ে, গতিকে আমাৰ সমাজৰ বেছিভাগ মানুহ, আমাৰ সমাজৰ মুছলিম যুৱকসকল এইবিলাক অপৰাধৰ লগত জড়িত নহয়। তেতিয়া তেওঁ কৈছিল যে 2-4 জন মানুহ সোমাই আহিছে, গতিকে এইখিনি মানুহক ইতিমধ্যে পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু কোনো মানুহ যাতে আগলৈ আহিব নোৱাৰে তাৰ কাৰণে আমি আপোনালোকক মাতিছোঁ, আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকৰ সহযোগিতা আমাক লাগে আৰু সেই সহযোগিতা পৰস্পৰক কেনেকৈ কৰিব তাৰ এটা নীতি নিৰ্ধাৰণৰ ওপৰত আলোচনা হৈছে। অসমত যিমান মাদ্ৰাছা আছে সেই মাদ্ৰাছাবোৰ 4টা সংগঠনৰ যিটো সংগঠনৰ লগত বৰ্ডৰ থ্ৰয়েদি জড়িত হৈ থাকিব লাগিব। মাদ্ৰাছাৰ শিক্ষক, মাদ্ৰাছাৰ যাৱতীয় ইনফৰমেশ্যন চৰকাৰে এটা পৰ্টেল বনাব, সেই পৰ্টেলত দি থাকিব লাগিব। মাদ্ৰাছাত কোনো শিক্ষক বাহিৰৰ পৰা আহিলে তেওঁৰ পুলিচ ভেৰিফিকেশ্যনটো মেণ্ডেটৰী কৰা হৈছে। অসমৰ ভিতৰত কোনো আহিলে এইটো মেণ্ডেটৰী নহয়, কিন্তু মাদ্ৰাছা কৰ্তৃপক্ষ যদি ভাবে প্ৰয়োজন তেনেহ'লে তাত থকা আমাৰ হীৰেণনাথ ডাঙৰীয়াই কৈছে যে আপোনালোকে আমাক দিলে আমি সম্পূৰ্ণ সহযোগিতা কৰিম, সেইখিনি মানুহৰ পুলিচ ভেৰিফিকেশ্যন আনি দিয়াৰ ক্ষেত্ৰত যিমানখিনি আমাৰ কৰিব লগা আছে আমি কৰিম। লগতে মাদ্ৰাছাৰ পাঠ্যক্ৰমৰ কিছু কথা আহিছে, জেনেৰেল সাধাৰণ বিষয়ৰ শিক্ষা হ'ব লাগে। তেতিয়া আমি আগতেও কৈছিলোঁ, সিদিনাখনো কৈছোঁ যে আমাৰ মাদ্ৰাছাসমূহত ইতিমধ্যে ক্লাছ 8লৈকে 4টা সাধাৰণ বিষয়ৰ শিক্ষা হয় আৰু পৰৱৰ্তী সময়ত ডাঙৰ ল'ৰাবোৰৰ কাৰণে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে জমিয়ত স্কুল নামেৰে এটা অভিযান, এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ, যিটোৰ জৰিয়তে আমাৰ ডাঙৰ মাদ্ৰাছাবোৰত শিক্ষা গ্ৰহণ কৰি থকা ল'ৰাবোৰে মেট্ৰিক পৰীক্ষা দিব পাৰিব, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব পাৰিব, এই ব্যৱস্থাটো কৰি লৈছোঁ। তাৰপিছত তেখেতসকলে ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰৰ কাৰণে ছাজেশ্যন দিছে যে পাৰিলে আপুনি এইটো কৰক। এই কামটো আমি মাদ্ৰাছাবোৰত আজিৰ পৰা প্ৰায় 25 বছৰ আগতে এবাৰ আৰম্ভ কৰা হৈছিল। মাদ্ৰাছাৰ পাঠদানৰ লগতে ভকেশ্যনেল চিলাই মেচিন, তাঁত এইবিলাক কিছু হৈছে, কিন্তু বাস্তৱ ক্ষেত্ৰত তাত অলপ জটিলতা দেখা দিছিল, সেইকাৰণে এইটো সফল হোৱা নাই। এতিয়া আমি নতুনকৈ আকৌ অলপ বেলেগ এটা পদ্ধতিত আমাৰ মাদ্ৰাছাৰ ছাত্ৰসকলক যাতে ভকেশ্যনেল ট্ৰেইনিঙৰ ক্ষেত্ৰতো আমি অলপ ট্ৰেইন আপ কৰিব পাৰোঁ তেখেতসকলৰ স্বনিৰ্ভৰতাৰ কাৰণে, সেই চিন্তাটো আমি কৰি আছোঁ।